বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকক এনেকুৱা এটা ফেক্ট ক'ম যাৰ দ্বাৰা আপোনালোকে হেল্ডি হৈ থাকিব পাৰিব। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো কথা জানেনে যে নকিয়া কোম্পানীটো ক'ত অৱস্থিত আৰু তাৰ CEO জন কোন? আৰু বন্ধু-বান্ধৱীসকল, পৃথিৱীলৈ প্ৰথমতে কোনটো জীৱ আহিছিল, মুৰ্গী নে ডিম? এনেকুৱাই আপোনালোকে আজি 10টা ফেক্ট শুনিবলৈ পাব। যদি মোৰ ভিডিঅ'ৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। তেন্তে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নাম্বাৰ 10। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি হেল্ডি হৈ থাকিব বিচাৰে তেন্তে এই ফেক্টটো শুনি লওক। আপোনালোকে মনত ৰাখিব, যেতিয়া আপোনালোকে খোজকাঢ়ে তেতিয়া আপোনালোকে নিজৰ হাত দুখন নলৰাব, মানে আগলৈ পিছলৈ নকৰিব। ফেক্ট নাম্বাৰ 9। বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো কথা জানেনে যে আমাৰ নকিয়া কোম্পানীটো ক'ত অৱস্থিত? তেন্তে শুনক, নকিয়া কোম্পানীটো ফিনলেণ্ডত অৱস্থিত, যাৰ বৰ্তমানৰ CEO হ'ল ভাৰতৰ ৰাজীৱ সুৰী। ফেক্ট নাম্বাৰ 8। বন্ধু-বান্ধৱীসকল, আমি ব্যৱহাৰ কৰা শ্বেম্পু পোনপ্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ ক'ত ব্যৱহাৰ হৈছিল জানেনে বাৰু? তেনে শুনক, ভাৰততে পোনপ্ৰথমবাৰৰ বাবে শ্বেম্পু ব্যৱহাৰ হৈছিল। ফেক্ট নাম্বাৰ 7। বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো কথা জানেনে যে যেতিয়া ডাইনছৰবোৰৰ ভোক লাগিছিল তেতিয়া ডাঙৰ ডাঙৰ শিলবোৰকো গিলি থৈ দিছিল। ফেক্ট নাম্বাৰ 6। বন্ধু-বান্ধৱীসকল, পৃথিৱীত মানুহৰ দ্বাৰা খন্দা আটাইতকৈ ডাঙৰ গাঁতটো চন 1989 চনৰ ৰুছ নামৰ এখন চহৰত খন্দা হৈছিল, যাৰ গভীৰতা 12 কিলোমিটাৰ। ফেক্ট নাম্বাৰ 5। বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো কথা জানেনে যে প্ৰায়ভাগ ল'ৰা-ছোৱালীয়ে 7 বছৰ পাৰ হোৱাৰ পাছত মিছা কথা কোৱা আৰম্ভ কৰি দিয়ে। ফেক্ট নাম্বাৰ 4। বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো কথা জানেনে যে হাতীৰ শুঁৰডালত 40,000 মাংসপেশী থাকে, কিন্তু হাড় এডালো নাথাকে। ফেক্ট নাম্বাৰ 3। বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো কথা জানেনে যে শচীন তেণ্ডুলকাৰ এনেকুৱা এজন ক্ৰিকেটাৰ যিজন থাৰ্ড এম্পায়াৰৰ হাতৰ পৰা কেৱল এবাৰহে আউট হৈছে। বন্ধু-বান্ধৱীসকল, শচীন তেণ্ডুলকাৰক যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰিব। ফেক্ট নাম্বাৰ 2। বন্ধু-বান্ধৱীসকল, মানুহৰ সকলোতকৈ সৰু হাড়ডাল কাণতে অৱস্থিত। ফেক্ট নাম্বাৰ 1। বন্ধু-বান্ধৱীসকল, জীৱবিজ্ঞানৰ মতে জীৱবোৰৰ বিকাশ ক্ৰমান্বয়ে হয় আৰু মুৰ্গী আৰু ডিমৰ বিকাশো লাখ লাখ বছৰ আগতেই হৈছিল। মুৰ্গী আৰু ডিমৰ ভিতৰত প্ৰথমতে কোন আহিছিল? মুৰ্গী আৰু ডিমৰ ভিতৰত এটাও প্ৰথমতে আৰু এটাও শেষত অহা নাই। মুৰ্গী আৰু ডিম দুইটা একেলগে আহিছিল, কাৰণ ডিমৰ ভিতৰতেই মুৰ্গীটো থাকে। প্লিজ লাইক দিছ ভিডিঅ' এণ্ড থেংকছ ফৰ ৱাচিং।